আজি ডিউটিৰ পৰা আহোঁতে বজাৰত শাক দেখা পালোঁ, শাক অকণমান কিনি আনিলোঁ। সৰু থাকোঁতে মা দেউতাই শাক চব্জি খাবলৈ, সেউজীয়া শাক পাচলি খাবলৈ ইমান জোৰ কৰিছিলে, কিন্তু আমি ইমান বেয়া পাওঁ যে সদায় কওঁ এইবোৰ কি বনাই থাকে, সেউজীয়া খাই অকণমানো ভাল নালাগে, বেলেগ ঘৰত আৰু চব্জি নাই নেকি এনেকৈ বুলি মাহঁতক গালি পাৰিছিলোঁ। কিন্তু এতিয়া ডাঙৰ হওঁতে বুজি পাইছোঁ যে শাক সেউজীয়া পাচলিয়ে হওক এইবোৰৰ উপকাৰিতা কিমান। সেইকাৰণে এতিয়া বাহিৰত থাকি বাহিৰৰ পৰা শাক চব্জি এইবোৰ বিচাৰি ফুৰোঁ আৰু কিনি আনো বজাৰৰ পৰা। কিন্তু ঘৰত আগতে নিজৰ খেতি কৰোঁতে ঘৰতে সকলো শাক চব্জি সকলোখিনি পোৱা গৈছিলে, কিন্তু এতিয়া বাহিৰৰ পৰা পইচা দি কিনি আনি এইবোৰ খাওঁ জানেনে। আজিৰ ব্যস্ত জীৱনত আমি ফাষ্টফুড জাংক ফুডৰ পিছত দৌৰোঁ, কিন্তু প্ৰকৃতিয়ে আমাক দিয়া সৰল উপহাৰটো আমি পাহৰি যাওঁ, সেইটো হৈছে সেউজীয়া শাক পাচলি। এই সেউজীয়া শাক পাচলিবোৰ অকল খাবলৈ নহয়, ই আমাৰ শৰীৰৰ বাবে এক শক্তিশালী ঔষধ। শাকত থাকে ভিটামিন, আইৰণ আৰু ফাইবাৰ, যিয়ে আমাৰ দেহত ইমিউনিটি শক্তি বঢ়ায় আৰু দেহত শক্তি দিয়ে আৰু হজম শক্তিও উন্নতি কৰে। দৈনিক শাক খালে মানুহৰ চকু ভালে থাকে, চুলি আৰু ছালো উজ্জ্বল হয় আৰু মনটোও সদায় বোলে ফ্ৰেছ আৰু শান্ত হৈ থাকে। সকলোতকৈ ডাঙৰ কথা, শাকে আমাক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰে। সেয়েহে দৈনিক খাদ্য তালিকাত শাকৰ চব্জি এখন অন্তৰ্ভুক্ত কৰক, নিজৰ যত্ন লওক আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সুস্থ জীৱনৰ চাবিকাঠি সদায় প্ৰাকৃতিক খাদ্যহে হয়, মনত ৰাখিব।